আৰু ধুনীয়া বতাহ চলি আছে, ধুনীয়া লাগিছে আহি। ৰ'দটো আছে যদিও মানে গৰম নাই, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। আৰু আমি ঘৰতে ৰুটি বনাই আনিছোঁ, ৰুটি আৰু মাংস বনাই আছে। এটা দীপৰ বিলৰ পাৰত বহিম আৰু ধুনীয়াকৈ খাম আৰু খাই কেনেকুৱা লাগে আপোনালোকক মজাটো দিম। আমাৰ ইয়াত দীপৰ বিলত খানা, দীপৰ বিলত আমাৰ ইয়াত আমি ঘৰৰ পৰা বনাই আনিছোঁ। ইয়াতে মাছ মাংস আছে গোটেই, ৰুটি আৰু মাংস। আৰু ইয়াত আমি দীপৰ বিলত বৰ্তমান উপস্থিত হৈছোঁ। ইয়াত চাব পাৰে দীপৰ বিলৰ নজৰা, এনেকুৱা পৰিৱেশ। गुटका लगा दे, गुटका गुटका लगा। এইফালে আমাৰ টপলা আছে, টপলা। ৰুটি আৰু মাংস আছে, পানী বটল আছে ধুনীয়াকৈ। এয়া একদম পাৰত বহি গৈছোঁ। গিলাচ কিয় লাগে? মদ খাম নেকি? ইয়াৰ আৰু হোৱাই নাই জাগা ছিল হ'ব দে জেগা চফা আছে। দিব চাবি ক'ত লাগি আছে। এতিয়া আৰম্ভ দিছোঁ আৰু আমি বিকাশে আমাৰ ৰান্ধনীটো বিকাশ দা অলপ চাফা কৰি ল'ব লাগিব। এইবোৰ ককৰা গাছ আছে, ককৰা গাছ আছে, অলপ চাইড চাফা কৰি লৈছোঁ। আৰু মাংসটো চাই ৰুটি লগত চব মিলি যায়। ৰুটি বোকা ৰুটি লোকেল চিকেন চাই লওঁ। তেল চেল পেলাব নালাগে। অঁ ইটোত ধৰিব লাগিব। ইচ্ছা নকৰিলোঁ না, মেইন কথা ইচ্ছা নকৰিলোঁ। আমাৰ আজি খানা আৰু এনেকুৱা এই ঠেং কেইখন ল নাপাবি নিজে ল। টেষ্ট কৰি চাম, তাৰপিছত কি টেষ্ট কৰিবি তই? ভোক লাগিব বাটাৰ চাবা দি লাগিব কি বাটাৰ খান তোৰ নেকি? বাটাৰ নহয়, চব বাটাৰে দিছোঁ। প্ৰভুসকল এয়া আমি আৰম্ভ কৰোঁ আৰু গান কপিৰাইট লাগবে। নাই খাব গান এটা আহিছে যি গান বাজি চানফ্লাৱাৰ বাজি মজা হৈছে। হৈছে নে মজা? এনেইতো নাই নাই চাবি কিন্তু যদি এনে ক'ব লাগে। কিয় নাই মজা? কেনে হৈছে টেষ্টটো? বঢ়িয়া। ময়ো জানো, মইহে বনাইছোঁ ঘৰতে ৰান্ধি। তই মেইন মানুহ না। ভালে হৈছে। গাছ কেনে হৈছে? ৰুটি খুৱাম মই এতিয়া। ৰুটি আনিব লাগিব ইয়াৰ পৰা দৌৰি যায়। তিনিজন কাম বুলি কৈছে কোনে? ভাতৰ প্লাষ্টিকত টপলাই আনিব লাগিছিল অলপ না।
বোলে ভাত লৈ ৰন্ধনে এটা যাই এটা বাচন একদম খোৱা দোৱা একদম পূৰা খাই দিলোঁ ধুনীয়াকৈ খোৱা দোৱা হৈ গ'ল আৰু যাওঁ আৰু বেছি টাইম নাথাকোঁ 3টা বাজি পাৰে হ'লে ভিউ চাওঁ ফটো চটো উঠি ধুনীয়াকৈ যাওঁ পিনে গল্ডি ইয়াৰ নাম ৰাখিছোঁ গল্ডি